কাঠৰ চকী। কাঠনি বাৰীৰ বুঢ়া তিতাচপাজোপাৰ অংশ মই। এজন কাঠ মিস্ত্ৰীয়ে বৰ যতনেৰে সাজিছিল মোক। শৰীৰটোক মসৃণ কৰিবলৈ বাছি লৈছিল এটা গ্ৰীষ্মৰ দুপৰীয়া। তেওঁৰ ঘামৰ গোন্ধটো এতিয়াও ক'ৰবাত মোৰ মজ্জাক খামুচি আছে। এজন সুঠাম পুৰুষে এদিন চোতালৰ পৰা তুলি নি মোক ৰাখিলেগৈ কেঁচা মজিয়াৰ এটা ধুনীয়া কোঠাত। এগৰাকী নাৰীৰ সাদৰী দুহাতে চুলে মোক আৰু লাগি চালে কঠিন হাতৰ চিকুণ কাম। দিনবোৰ আগুৱাই গ'ল, সময় সলনি হ'ল। কোঠাটো, ঘৰখন, মানুহবোৰ, মজিয়াখন পকী হ'ল। মোৰ হাতলত ধৰি থিয় টঙা দি কেঁচুৱাটো বাপেকি হ'ল। পুৰুষজন থকালৈকে পৌৰুষ উশাহেৰে স্পন্দিত আছিলো মই। মোৰ দেহত হেলান দি প্ৰতি বিয়লি তেওঁ চাই ৰৈছিল খিৰিকীৰ সিপাৰৰ হালধীয়া পাতৰ বুঢ়া ননিজোপা। তেওঁৰ কোলাত মূৰ গুজি জীৱনক চাব খোজা নাৰীগৰাকী, যাৰ সময়ে সুতুৰা কৰা হাততো মোৰ বাবে আত্মাৰৰ শেষ নাছিল। দিনবোৰ সলনি হ'ল। দুয়োৰে মাজত বাঢ়ি অহা অনুচ্চ আলাপ আৰু উৎকণ্ঠাৰ উৎস বিচাৰি অশান্ত হৈ পৰিছিলো মই। তথাপি একোকে নজনোৱাকৈ তেওঁলোক নিশব্দে গুচি গ'ল। মাটিৰ মায়াত মাটি লৈ নিসংগ কোঠাটোত উচপিচাই আছিলো বহুদিনলৈ। অকস্মাত এটা মাতাল ৰাতি মোৰ হাতলত ধৰি থিয় টঙা দিবলৈ শিকাজনে ৰঙীন প্লাষ্টিকৰ চকীৰে কোঠাটো দকৈ সজাই মোক দলিয়ালে পিছ চোতালৰ খৰি ঘৰলৈ। ৰক্ষা, মই প্লাষ্টিকৰ নাছিলো। মাটিৰ মানুহৰ মায়াত মাটিত জাহ যাব পৰা মোৰ তিতাচপা শৰীৰ।